মই এইখিনি লৈছোঁ এযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছযোৰ লৈছোঁ আৰু মিচিং মেখেলা চাদৰো লৈছোঁ। এয়া পিংক কালাৰ আৰু পাৰ্পল কালাৰ ভাল লাগিলে মোৰ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ বহুত বহুত শুভেচ্ছা আৰু মৰম লগতে ওলগ যাচিছোঁ। আৰু মই বৰ্তমান আছোঁ এতিয়া তিনিচুকীয়ালৈ আহিছোঁ, বিহু বজাৰ কৰোঁ বুলি আহিছোঁ। লগতে আহিছে মোৰ লগত পাছফালে বহি আছে মা আৰু ড্ৰাইভ কৰিছে ভাইটিয়ে। এতিয়া আহি পালোহিয়ে তিনিচুকীয়া, এতিয়া বিহু বজাৰ কৰিম আৰু নামিলোঁ গাড়ীৰ পৰা। এতিয়া আহিছোঁ তিনিচুকীয়া খৈতান মাৰ্কেটত, ইয়াতে বজাৰ কৰিম বুলি ভাবিছোঁ। ইয়াত মানে ধুনীয়া ধুনীয়া কাপোৰবোৰ পোৱা যায় আৰু কম দামতে পোৱা যায়, মানে ইয়াত হ'লচেল হয় ন, সেইকাৰণে। এয়া চাওক খৈতান মাৰ্কেট, এয়া মায়ে মানে প্ৰায় ইয়াতে শ্বপিং কৰে। আজি মোক মায়ে ইয়াতে লৈ আহিলে, ইয়াতে বজাৰ কৰিবি বুলি, সেইকাৰণে আহিছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। ইয়াতে সকলো ধৰণৰ আপোনালোকে মেখেলা চাদৰ আৰু টি চাৰ্ট আদি পাব। মই সোমাই আহিলোঁ এতিয়া একেবাৰে কাপোৰৰ ধুমৰ মাজত সোমাই আছোঁ একেবাৰে। এয়া চাওক আপোনালোকে, ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে মেখেলা চাদৰৰ। খৈতান মাৰ্কেটত আহিব আপোনালোকে, মজা মজা কালেকশ্যন আছে, বিহুৰৰ অফাৰো দি আছে। সেইবিলাক মিচিং মেখেলা চাদৰো আছে, মই দুযোৰমান ল'ম, আপোনালোকক দেখাম মই কি লওঁ। আৰু গাইজ, ইমানখিনি কালেকশ্যনৰ মাজত মই এইখিনি লৈছোঁ। বিহু বজাৰ কৰিলোঁ, মেখেলা চাদৰ এযোৰ, দুযোৰ, তিনিযোৰ আৰু মিক্সিং চাদৰ মেখেলা দুযোৰ লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। এয়া ধুনীয়া ধুনীয়া ফুল আছে, মোৰ খুব ভাল লাগিলে, সেইকাৰণে দুযোৰ লৈ ল'লোঁ। আৰু আপোনালোকে আহিব, ইয়াতে কালেকশ্যন বহুত ধুনীয়া ধুনীয়া আছে। তাৰপাছতে আৰু শ্বপিং কৰিবলৈ আছে, শাহু মাহঁতক মান ধৰিবৰ কাৰণে লাগিব নহয়, সেইবোৰ মুগাৰ মেখেলা ল'ম, মানে মাহঁতৰ কাৰণে, দাদাহঁতৰ কাৰণে, ভাইটিহঁতৰ কাৰণে আৰু দেউতাহঁতৰ কাৰণে ল'বলৈ আছে। সেইবোৰ লৈ থাকিম, আপোনালোকক দেখাই থাকিম। মই এইখিনি লৈছোঁ এযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছযোৰ লৈছোঁ আৰু মিচিং মেখেলা চাদৰো লৈছোঁ। এয়া পিংক কালাৰ আৰু পাৰ্পল কালাৰ ভাল লাগিলে মোৰ, সেইকাৰণে লৈছোঁ। আপোনালোকেও আহিব, ইয়াত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, মোৰ খুব ভাল লাগিলে। আপোনালোকে আহিব ইয়াতে শ্বপিং কৰিবলৈ, বিহু বজাৰ কৰিবলৈ আৰু বজাৰ কৰিবলৈ আছে মোৰ মুগাৰ মেখেলা কিবা কিবি ল'ব আছে শাহু মাহঁতৰ কাৰণে। সেইবোৰ মই বেলেগ মাৰ্কেটত গৈ ল'ম, আপোনালোকক দেখাই থাকিম। আৰু গাইজ, খৈতান মাৰ্কেটৰ পৰা ওলাই আহিলোঁ, এতিয়া ডেইলি বজাৰৰ ফালে গৈ আছোঁ খোজকাঢ়ি কাঢ়ি। এতিয়া একচুৱেলি আৰু বজাৰ কৰিবলৈ আছিলে, বাট মানে অলপ কাম ওলাইছে ঘৰত, সেইকাৰণে এতিয়া আজি যাবগৈ লাগিব। আকৌ বেলেগ এদিন আহিম আৰু শ্বপিং কৰিবলৈ। এইয়া দেখিছেনে, একদম ডাঙৰ বেগ এটা হৈ গ'ল, বহুত কাপোৰ ল'লোঁ। কি ল'লোঁ ঘৰত গৈ দেখাম আপোনালোকক। তাৰপাছতে ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট কৰি দিব, কাপোৰবোৰ কেনেকুৱা পালে, মানে কালেকশ্যনখিনি সেইবাবে জনাই দিব আৰু।